হে গাইজ, কি খবৰ? চবেই বহুত বেছি ভালেই আছে চাগে। ময়ো ভালেই আছোঁ। বহুত দিনৰ পিছত আকৌ ভিডিঅ'ৰ সন্মুখত আহিলোঁ। 2 দিন হৈ গ'ল। আগৰ ভিডিঅ'বোৰ দিছোঁ, ভালেই মৰম দিছে আৰু কমেণ্ট কৰিছে, ভাল লাগিছে। এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব, ভাল লাগিব। তেনেহ'লে স্বাগতমটো জনাই দিওঁ। হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ, ৱেলকাম বেক টু মাই সাদিকুন ব্লগ। আজি গোটেই দিন কি কৰোঁ সেইখিনি দেখাম। এতিয়া হৈছে 8টামান। মই ভাত খাই ল'লোঁ। ভাত খালোঁ, ভাবিছিলোঁ এটা ৰেচিপি দিম বুলি, কিন্তু খুৰীয়ে তৰকাৰীটো বনালে। কিবা ক্ৰীম লাগিলে, ভাবিছোঁ ৰেচিপি দিব নোৱাৰিলোঁ, কাৰণ খাচী মাংস খুৰীয়ে বনালে আৰু পাহৰিও গ'লোঁ ভিডিঅ' কৰিবলৈ। ঠিক আছে, তেনেহ'লে মোৰ ভিডিঅ'টো নতুন কোনোবাই চাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তেনেহ'লে কি কৰোঁ নকৰি দেখাই থাকোঁ। হে গাইজ, মই আৰু ভণ্টিয়ে যে ৰিল ভিডিঅ' বনাওঁ, কেনেকুৱা হয় সেইটো কমেণ্টত জনাব। যিমান দিন ইয়াত থাকোঁ সিমান দিন ভাবিছোঁ মই আৰু নিজে পিনেই ৰিল বনাম। কেনেকুৱা হয়, মোৰতো ভালেই লাগে। আপোনালোকৰ কেনেকুৱা হয় সেইটো কমেণ্টত জনাব। আৰু ছেম একেখন ৰিলেই মই ইউটিউবতো দিওঁ, আকৌ ইনষ্টাতো দিওঁ। আপোনালোকে ইনষ্টাত গৈ ফ'ল' কৰিব, ভাল লাগিলে লাইক, শ্বেয়াৰো কৰিব। হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেম। হে গাইজ, ছবি মোক চাই চাগে আচৰিত হৈ গৈছে, কাৰণ মই শাৰী পিন্ধিছোঁ। কেইটামান ৰিল ভিডিঅ' বনাম, সেইকাৰণে শাৰী পিন্ধি সাজি লৈছোঁ। ক'তো নাযাওঁ, এনে ঘৰতে থাকিম। আৰু এই শাৰীটো কিয় মই তলৰ পৰা দেখালোঁ কৈ আছোঁ। তলৰ পৰা দেখুৱাৰ কাৰণ হৈছে, মোক ফাৰ্ষ্ট 9ৰ পৰা যেতিয়া পিকনিকত লৈ গৈছিল স্কুলৰ পৰা, তেতিয়া মই এই শাৰীটো নতুন কিনি তেতিয়া মই এইটোহে পিন্ধি গৈছিলোঁ। মানে আমাৰ স্কুল আছে চিতলমাৰীৰ পৰা শিঙৰি লৈ গৈছিল, অলপ ওচৰতেই আছে, সেইকাৰণে শাৰী পিন্ধি গৈছিলোঁ। সেইকাৰণে আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিব, যাতে স্মৃতি হৈ থাকিব, কেতিয়াবা মই চাব পাৰিম, সেইকাৰণে দেখাই দিলোঁ। ঠিক আছে, পিছত লগ পাম। এতিয়া মই কি কয় ভিডিঅ'টো বনাই লওঁ, ৰিল কেইটামান বনাই লওঁ, তাৰপিছত লগ পাম। হৃদয়রে হাসনা তুমি মোর মন জোসনা হৃদয়রে হাসনা। ভণ্টি আৰু মই শাৰী পিন্ধি ৰিল বনালোঁ, সেইকাৰণে ভণ্টিকো অলপ দেখাই দিলোঁ। কেনেকুৱা লাগিছে সেইটো কমেণ্টত আপোনালোকে জনাব। হে গাইজ, ৰিল ভিডিঅ' বনালোঁ কেইবাখনো, ইনষ্টাত দিলোঁ, আকৌ ইউটিউবতো দিম। আৰু এটা বস্তু দেখাওঁ, এই বাৰাণ্ডাটো মানে মোৰ নেম লিখা আছে যে, ক'ত লিখা আছে সেইখিনি দেখাম। আৰু মই কোনটো ৰুমত আছিলোঁ সেইটোও দেখাম, আৰু মোৰ বহীবোৰো দেখাম, হেণ্ড ৰাইটিংবোৰ কেনেকুৱা সেইটোও দেখাম। আৰু বোলো দেখাই থাকোঁ। এই বাৰাণ্ডাটোত মোৰ নেম লিখিছোঁ SADIKUN সাদিকুন আৰু গুড আল্লাহ, আকৌ নাছৰিন, আমি দুজনী একেলগতে আছিলোঁ। আকৌ তলত আৰিফ লিখিলোঁ। আৰু এইখন ৰুমতেই আমি আছিলোঁ, মই আৰু নাছৰিন। তাৰ মানে ট্ৰেইনত থাকোঁতে বিয়া হৈছিল, আৰু মোৰতো কিহত থাকোঁতে বিয়া হৈছে সেইটো নকওঁ, সেইটো আপোনালোকে কমেণ্ট কৰিলে পিছত ক'ম। আৰু এই আলনাডালত আমি কাপোৰ ধুইছিলোঁ, ইয়াতেই আছিল। আৰু সেইফালে যে ৰুমটো, এইটো পিছত বনালে বিয়া হোৱাৰ পিছত। আৰু এই গডৰেজটো যে এইফালে ফ্ৰিজটোৰ এইটো চাইডে আছিল, আৰু ফ্ৰিজটো ইয়াতেই আছিল। আৰু এই বিচনাখন এইফালে আছিল। মানে এই ৰুমটো মানে বহুত ধুনীয়াকৈ ৰাখিছিলোঁ, এতিয়াও ধুনীয়াই আছে। আৰু এইকেইটা ইয়াত কিতাপবোৰ মোৰো আছে, ভণ্টিহঁতৰো আছে। আৰু মানে
কেইবাখন কিতাপ মই হাজবেণ্ডহঁতৰ ঘৰতো লৈ গ'লোঁ। এয়া মোৰ হেণ্ড ৰাইটিং হয়, বহুত বেয়া হয়, বহুতেই বেয়া, তথাপিও দেখালোঁ আৰু। এতিয়া ৰাতি হৈ গ'ল, ভাত বনাবৰ কাৰণে কণী ময়েই বনাম। কণীখিনি বনোৱা ৰেচিপিটো দেখাব পাহৰি গ'লোঁ আৰু বনোৱাৰ শেষত মই দেখালোঁ। The next day. হেল্ল' গাইজ, কি খবৰ? চবেই চাগে বহুত বেছি ভালেই আছে, ময়ো ভালেই আছোঁ। আজি হৈছে শুকুৰবাৰে যে বগা কাপোৰ পিন্ধিব লাগে, সেইকাৰণে মই বগা কুৰ্তি আৰু বগা এটা তলত স্কাৰ্ট পিন্ধিলোঁ। ওপৰটো চলাই ল'লোঁ। আজি শুকুৰবাৰ, সেইকাৰণে বগা কাপোৰ পিন্ধিব লাগে। চবেই পিন্ধিব লাগে। আমাৰ ঘৰৰ চবেই পিন্ধে বগা কাপোৰ। মই যে বিয়া হোৱাৰ পিছত নামাজ অলপ বেছি ডেইলি মই নামাজ পঢ়া নাছিলোঁ, 5 ওয়াক্ত পঢ়া নাছিলোঁ, মাজে পঢ়িছিলোঁ। কিন্তু বিয়াৰ আগত ঘৰত থাকোঁতে নামাজ পঢ়িছোঁ। আৰু এতিয়া ঘৰত আহিছোঁ, চবেই গালি পাৰি আছে, সেইকাৰণে নামাজ পঢ়ি আছোঁ। নাজানো ঘৰত যোৱাৰ পিছত কি হয়, আৰু যামগৈ আৰু 3-4 দিন থাকি যামগৈ চাগে। আৰু এটা কথা কৈ দিওঁ, মই যে কেনেকুৱা ঘৰত পৰা গৈ কেনেকুৱা ঘৰত যে আছোঁ, সেইটোৰ বিষয়েও কওঁ। মই একদম সৰুৰ পৰা জন্মৰ পৰাই ইয়াৰ পৰাই ডাঙৰ হ'লোঁ। কাৰণ মোৰ দেউতাই 2টা সংসাৰ আছে, সেইকাৰণে মোৰ খুৰাই ডাঙৰ দীঘল কৰিলে, ইয়াৰ পৰাই পঢ়িলোঁ। ইয়াতেই বহুত মৰম কৰিলে। সিহঁত নিজৰ মা দেউতাৰ নিচিনা মৰম কৰে মোক। আৰু মই যে ভাল পাই বিয়া হৈছিলোঁ, পিছে কোনো মানি লোৱা নাছিল বিয়া দিব বুলি, কিন্তু ভাল পালেতো বিয়া হয়েই, সেইকাৰণে আৰু খুৰাই দি দিলে। এতিয়া তেনেকৈ আছোঁ আৰু বহুত কষ্টকৈ সংসাৰটো যেনে তেনেকৈ আমি চলাই আছোঁ। আমাকতো বেলেগ কৰাই দিছে, সেইটো জানেই আপোনালোকে। তথাপিও আছোঁ আৰু কি কৰিম। ঠিক আছে, মই আৰু ভিডিঅ'ত কিবা কিবি কৈ থাকিম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব, আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই, আল্লাহ হাফিজ।